নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আজি ভিডিঅ'টো বনালো বহাগ মাহৰ আজি প্ৰথমটো দিন বহাগৰ 1 তাৰিখ সকলোৱে বিহু পালন কৰিছে যোৱাকালি আমাৰ ঘৰতো গৰু বিহু পালন কৰিলো গৰু আছে গৰু গা ধোৱা হ'ল কিন্তু ভিডিঅ' তেনেকৈ বনোৱা নহ'ল আজি সকলোকে বিহুৰ শুভেচ্ছা দিবৰ কাৰণে মই ভিডিঅ'টো বনালো তো সকলো বন্ধুসকললৈ আৰু মোৰ সাবস্ক্ৰাইবাৰ সকললৈ মই ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৰঙালী ৰঙেৰে সকলোৰে জীৱন যেন ৰঙীন হোক ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলো গতিকে সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বেছি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ আৰু আজি আমাৰ ঘৰত কি পিঠা বনা আছে অকমান দেখুৱাবলৈ আপোনালোককো যত্ন কৰিম তো গাইজ এইটো হৈছে আমাৰ পাকঘৰ আৰু পাকঘৰত কি আছে চাও আহক এফালে কাটা নিমকি হৈছে এফালে মুড়ি লাৰু বনাই থোৱা আছে আৰু এইটো হল মালপোৱা পিঠা বুলি কয় তো আৰু এইখিনি হল ৰহি মানে আমাৰ মাহীয়ে দি পঠাইছিলে যোৱাকালি ঘৰৰ পৰা আমাৰ মায়ে এইটো কিবা পিঠা বনাইছে কি পিঠা সুধু আহক ভাপৰ পিঠা ইলকি কুকাৰ ভাতৰ পিঠা ভাপৰ পিঠা আৰু এফালে চিৰা ধুই থোৱা আছে আৰু এই ফ্ৰিজৰ ভিতৰত আছে ঘৰৰ গৰুৰ গাখীৰ দৈ গাখীৰ আৰু এনেকৈ মানে পিঠাবিলাক বনোৱা হৈছে আৰু এফালে মায়ে বনোৱা পিঠাটো বনাইছে গেছত বহাইছে তো বন্ধুসকল এনেকৈ আমাৰ ঘৰটো সৰু সুৰাকৈ হ'লেও বিহু পালন কৰিছোঁ আৰু অকণমান দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আপোনালোকে আৰু সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ